মডাৰ্ণ যুগৰ মডাৰ্ণ কাহিনী কিছুমানে আকৌ ছ'চিয়েল মিডিয়াত ভাইৰেল হ'বৰ কাৰণে দেহৰ অংগৰ লগত ধেমালি আৰু কিছুমানে আকৌ ছ'চিয়েল মিডিয়াত ভাইৰেল হ'বৰ কাৰণে আমাৰ দেশৰ সম্পদৰ লগত ধেমালি মানুহ ইমানো নীলাজ আৰু স্বাৰ্থপৰ হ'ব নালাগে যে নিজৰ কণ্টেণ্টৰ কাৰণে আমাৰ স্মৃতিবোৰ ওপৰতো মাত মাতিব। নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ' মাজলৈ। আগৰ ভিডিঅ'বোৰত কোৱাৰ দৰে আজি নকওঁ, এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপছৰ কাৰণে বনোৱা হোৱা নাই। আজি ভিডিঅ'টো অকল জানিবলৈ বনোৱা হৈছে। বেছি পকপকাই থাকিলে বোলে জুবিন দাই বোলে পিঠি বোলে বহল কৰি দিয়ে। এইটো কেনেকুৱা ধৰণৰ কথা? এজন ছিংগাৰৰ যেনেকুৱা সন্মান থাকে ন, সেইটো জুবিন দাই কাক কৈছে সেইটো তেখেত হয় মহাশয়, আজি আমাৰ মাজত উপস্থিত অসমৰ বিখ্যাত মক্কেল এজন আজি দুদিনৰ আগত এটা ভিডিঅ' বনাইছিল জুবিন দাৰ ওপৰত, যিটো ভিডিঅ' মই অকণমানো ভাল পোৱা নাই। আপোনালোকে কেনেকুৱা পাইছে মই সেইটো নাজানো, কাৰণ ইয়াৰ মুখত সেই কথাষাৰে শুভা নাপায়। আপোনাৰ যে চিনেমাখন কোনোবাই যদি কয় ভাল হৈছে, কোনোবাই যদি কয় বেয়া হৈছে, তাৰমানে কি জুবিন গাৰ্গে মানে কি পৃথিৱীৰ এনেকুৱা এজন মানুহ নেকি যোনে কেতিয়াও ভুল কৰিবই নোৱাৰে? আপোনালোকে গান বনাই, আপোনালোকে চিনেমা বনাই কাৰ কাৰণে? আবে তই এনে কিহক কিটো খেলা, তই জুবিন দাৰ ওপৰত মাত মাতিবলৈ তই এনে কিহক কিটো বে? আবে তই JSB কেলা পকত ভৰাওঁতে তোৰ জনম যাব কেলা। আবে ভাই তোৰ কেলা বুঢ়া হলি আৰু তোৰ ইফালে বুঢ়া হলি আৰু এতিয়া তই এইবোৰ কৰি থকাতকে তই নামঘৰত গৈ পিনে দুটামান হৰিনাম লগে ভৌচিৰিকে। ই জুবিন দাৰ ওপৰত এখন মাত মাতিবলৈ আহে কেলা। আবে তই JSB কেলা পকত ভৰাগে যা ভৌচিৰিকে। ক'বলগীয়া কথাখিনি মই কৈছো, আৰু যিজন ইউটিউবাৰৰ কথা কৈছে মই নাজানো কাৰ কথা কৈছে, আৰু সেইজন ইউটিউবাৰক কৈছে যে মানে কি বেছি পকপকাই থাকিলে বোলে পিঠি বোলে ফালি দিব। এইটো কেনেকুৱা? ইয়েছ কেলা, জুবিন দাই ঠিকেই কৈছে, তহঁতৰ নিচিনাবোৰক কেলা পিঠি ফালিবই লাগে। আৰে এক্টিঙৰ নামততো অটোও নাই কেলা, আহি যাওঁ আৰু ভিউজৰ কাৰণে কেলা আলে পালে মোবাইলটো মুখত লৈ ক'বলৈ। আৰে তহঁতৰ নিচিনাবোৰক কেলা অকল পিঠিয়ে নহয় পিঠিও ফালিব লাগে কেলা। আৰে তহঁতৰ কাৰণে যদি এখন অসমীয়া জগতত ভুল ছবি ওলাব নোৱাৰে, তাতো যদি তহঁতি ভুল বিচাৰ কৰিবলৈ আহ, আৰে তেওঁলোকে বহুতখিনি কষ্ট কৰিছে আৰু চেষ্টা কৰিছে যে আমি জগতক কেনেকৈ জীয়াই ৰাখিব পাৰো, আৰু তহঁতি কেলা জাবৰ হৈ আহি পিনে দুটামান ভিউজৰ কাৰণে কেলা কণ্ট্ৰভাৰ্চি সৃষ্টি কৰবি। মানে তহঁতক যদি কেলা মানে টকা দিয়া হয়, তেতিয়া যদি সেই গুৰ হোৱা বস্তুটো ভাল বুলি ভিডিঅ' এটা বনাই দি দিবি। আৰে তহঁতক কেলা প্ৰমোচনৰ কাৰণে যদি টকা দিয়া নহয়, তেতিয়া কেলা তোৰ কবিয়ে আলে পালে। জুবিন দাই কেলা ঠিকে কৈছে কেলা, তহঁতৰ নিচিনাবোৰ পিঠি পুৰা কেলা ফালি দিব লাগে। কি কথা কয় জুবিন দা? এই কথাখিনি কৈ পেলাই কোনো মোৰ আপোনাৰ প্ৰতি যিটো এটা সন্মান আছিল, শ্ৰদ্ধা আছিল, সেইটো অকণমান হ'লেও কোনো মোৰ আপোনাৰ পৰা মাইনাছ হৈছে। ঠিক আছে, জুবিন দা হৈছে কেলা অসমৰ সম্পদ, আৰু তহঁতিবোৰ হৈছ কেলা অসমৰ জাবৰ। অসমৰ সম্পদ হিচাপে জুবিন দায়ে কথাষাৰ কোৱাৰ দায়িত্ব আছে, আৰু তহঁতক ক'বই। তহঁতি যিখিনি কাৰ্য কাৰখানা কৰি আছ ন, তহঁতৰ ওপৰত সেইখিনি কথা ক'বই, আৰু তহঁতক সেইখিনি কোৱাই নহয় কেলা, তহঁতক পিঠিও ফালিব। তহঁতক যদি টকা দিয়া হয় নহয় প্ৰমোচনৰ কাৰণে, তেতিয়াহ'লে বহুত ভাল আৰু বহুত ভাল হৈ যায়। আৰু গতিকে এইটো কথা খুব ইউটিউবাৰ শব্দ এটাক আপোনাৰ যেনেকে চেল্ফ ৰেচপেক্ট আছে, ইউটিউবাৰ এজনৰো চেল্ফ ৰেচপেক্ট আছে, সেইটো হয়তো। আৰু প্ৰত্যেকজন ইউটিউবাৰ কেলা তহঁতৰ নিচিনা মক্কেল নহয় কেলা আলে বালে ভিডিঅ' বনাই দিবলৈ। মানুহক সদায় কেলা ৰেচপেক্ট দিবলৈ শিক, তেতিয়াহে ৰেচপেক্ট পাবি। চ' গাইজ, আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ পিছত জুবিন দাক ভাল পোৱা সকলো অনুৰাগীয়ে এটা কমেণ্ট কৰিবা, যাতে সি বুজি পায় জুবিন দা কেলা অসমৰ সম্পদ হয়, তাৰ নিচিনা কেলা জাবৰ নহয়। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগিলে, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ, আৰু নতুন যদি কোনোবা ইউজাৰ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। আৰু যদি ভিডিঅ'টোত কোৱা কথাখিনি ভুল কৈছো, তেতিয়াহ'লে ভাইটি হিচাপে মাফ কৰি দিবা। আৰু দ্বিতীয় এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ মাগিছো বাই, বি চেফ এণ্ড কিপ ইউ স্মাইল। জয় আই অসম।